এইটোৱে চালা মোক 500 টকা খাই দিলে মই আজি হাজিৰা নকৰিলে ক'ত পইচা পাম একদম মানে মোৰ জিনা হাৰাম কৰি দিছে চালা 500 টকা মই যেন তেনে কমাইছিলো চালা আজি মই হাজিৰা কৰিব লাগিব উপায় নাইকিয়া কৰি দিছে পাই বহুত যে হাজিৰা কৰিবলৈ মানুহে আজিকালি হাজিৰা নলয় 200 টকা 150 रुपया देगा দিয়েহে নহলেতো মোৰ মাইকীজনী পা মই গালি খাব লাগিব আজিতো পইচা 500 টকা পাই গলো মক্কেলটো ঠগি দিলো চালা আজিতো পাৰ্টি খাম কাবাক ফোন কৰিম ৰ এতিয়া মই ভালকে পাৰ্টিটো খাম আজি কি খাম বাৰু গাহৰি খাম বইলা খাম নাই না ভাল নালাগিব বইলাৰ লগত ভাল নালাগিব গাহৰিৰ লগতো ভাল নালাগিব বিড়ি খাই আছো সিগাৰেট খাম মই আজি সিগাৰেট ই চালা মোক এনেকে ঠগিব নালাগিছিলে নহয় মই এতিয়া ক'ত হাজিৰা কৰিম ল'ব নেকি হাজিৰা 150 रुपया তালৈকে देगा গৈ চাং ভাল হ'ব তালৈকে গৈ চাং বাপকন অ বাপকন আছনা ঘৰত অ বাপকন অ এইটো চোন কেলা মুকেল আজি তাক ধৰিম তাক দিল খুলি খাম আজি দাৰু খাম ৰঙাটো খাম না চুলাই খাম পইচা বাচিব আদৰ না আজি তই মোৰ পৰা পলাই যাব নোৱাৰ তই আজি মৰিলি মোৰ পৰা তই পইচা 500 মোক ললি কেলে তই আজি খতম মোৰ পৰা বোপাই 500 উলিয়া মোৰ হাজিৰা কৰিবলগীয়া পৰি গৈছে গম পাৱ তই মোৰ সেইদিনা কিমান দুখ গম পাৱ তই মইতো আজি খতম তই খতম গলি বোপাই গলি তই তই মোৰ পৰা বাচিব নোৱাৰ তোক এতিয়া পইচাটো উলিয়া মই হাজিৰা কৰিবলগীয়া হৈ গৈছে তই 500 টকা খাই দিলি মোৰ পৰা কি ৰে কি বে এইবোৰ তই কি দেখাই আছো মানে চাহ শুন মই বুলি তোক এৰি দিছো ভৱিষ্যতে তই মানুহক এনেকে নঠগিবি কাৰণ কেলে এবাৰ হাপে খুটিলে কেঁচুলো ভয় গতিকে তই মানুহক নঠগিবি গম পালি তই এগোচা খাই মাংস প্লেনিং সব খতম আজি সেইকাৰণে তোৰ এনেকুৱা কাম কৰিব নাপায়